हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल KNBS यादव আজি মোৰ ভিডিঅ'টো হ'ব আমি মানে এক জায়গাত যাম গাহৰি মাংস খাবলৈ তাৰে ভিডিঅ' এটা বনাম চাওক কেনেকৈ হ'ব ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ চল বল যাও बोल बोल जाओ 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 फटाफट जो আমি এতিয়া যাই আছোঁ গণেশগুৰি অলপ কিবা এটা বস্তু ল'ম বুলি ভাবিছোঁ চাওঁ পাওঁ নে নাই পালে জনাম কি ল'ম এইটো মোৰ ভাইটিয়ে হয় আমি যাম এটা একজন আছে আগত আৰু খুলি ল'ম এইখন হ'ল আমাৰ কুমাৰীঘাটৰ ফৰেষ্ট গেট কি ধুনীয়া হৈ আছে ৰাস্তাবোৰ ছায়া গছ গছনি চাৰিওফালে আছে এইটো আৰ্মি কেম্প কিমান ল'বি হা 1 কিলো হেই 3 পোৱা লওঁ 3 পোৱা দিয়ক অঁ এক কাম কৰে এই মাল 200 টাকাৰ কৰি দিম এই মাল দেখাই দিয়ক 200 টাকাৰ মিলাই 3 পোৱাত কিমান হ'ব 3 পোৱাত কিবা হয় কিমান পোৱা 230 টকা ভালকে গাড়ী না 230 টাকা 200 টাকাৰ মিলাই দিব হ'ব হ'ব 200 টাকা মিলাই দিয়ক হ'ব ইটো সাইড দিলে মাংস লৈ ল'লোঁ গাহৰি মাংসখিনি এতিয়া ভাজিব লাগিব ভাজি ভুজি খাব লাগিব এইটো লওক ধুনীয়াকৈ মছলা চছলা দি বাঢ়ি দিয়ক হেল্ল' দোস্ত এতিয়া গাহৰি মাংসটো বনাব দিছোঁ একদম মজাকৈ বনোৱাৰ পাছত আমি খাম আপোনালোকে চাব কি ধুনীয়াকৈ মানে আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ ইয়াত আহি গাহৰি মাংস খাম কিন্তু সময় নিমিলে সেইকাৰণে আজি আহিলোঁ আমি তিনিজন আহি এতিয়া বনাব দিছোঁ ধুনীয়াকৈ বনাই মেলি এতিয়া খাম কাৰণ ঘৰত গাহৰি মাংস নিলে খেদিব মাৰিব পিটিব গাহৰি মাংস সোমাব নিদিয়ে ঘৰত সেইকাৰণে আমি হোটেলতো আজি আনি খাব খুজিছোঁ তো চাওক কেনেকৈ হয় গাহৰি মাংস বনাব দিছোঁ বনাই আছে গাহৰি মাংস একদম পুৰা ৰেডি হৈ গ'ল ন এতিয়া লৈ যাওঁ আৰু চাওঁ আৰু টেষ্ট কৰি কেনে হয় বাহিৰতে খাওঁ বহি ইমান দিনৰ মূৰত আজি গাহৰি মাংস খাব লাগিব বস্তুটো খাওঁ বৰ মজা লাগিব মজা মাংস হৈছে একেবাৰে বাপৰে বাপ বহুত দিনৰ মূৰত খাম মাংস খাই চেচে হ'ল অলপমান আছে এইটোও চেচ কৰি দিম অলপমান ধৈৰ্য ধৰক এইটোও চেচ হ'ব মাংস মানে গাহৰি মাংস চবে নাখায় মোৰ লগত আহি আছে যিজন সেইকাৰণে খোৱা নাই মই অকলে খাইছোঁ গাহৰি মাংস আৰু এইটো ঠাণ্ডা মানে বটলটো দেখাই দিওঁ আপোনালোকক এইটো হ'ল ইয়াৰ লগত খাইছোঁ এইটোৰ লগত খাইছোঁ মাংস চেচ হৈ গ'ল ভিডিঅ'টো কেনে লাগিল চাই কিনে অলপ কমেণ্ট কৰিব বা কেনেকুৱা লাগিল ক'ব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।